নাপাওঁ বুলি কোনে কোনে ভাবিছিলে? কোনোবাইতো ভাবিছিলে। কাৰ কাৰ ভাল হাত দাঙক এতিয়া। বাপৰে, যাৰ যাৰ ভাল এতিয়া নিজে নিজৰ কাৰণে ডাঙৰ কৰি এটা হাত চাপৰি বজাই দিয়ক, একদম বহুত ডাঙৰ কৰি। আজি ভালেই চবৰে। টকাটো নাপাম বুলি কোনে কোনে ভাবিছিল? হাত দাঙক এতিয়া। কোনে কোনে নাপাম বুলি ভাবিছিলে? আৰু পাম বুলি মই কৈছো যেতিয়া পামেই, সেই বুলি কোনে কোনে ভাবি আছিলে? বাপৰে, ইমানে পাম বুলি ভাবি আছিলে। নাপাওঁ বুলি কোনে কোনে ভাবি আছিলে? সঁচাকৈ হাত দাঙকচোন একবাৰ। হা, কি কি? পাম বুলি ভাবিছিলে, নাপাওঁ বুলি কোনে কোনে ভাবিছিলে? কোনোবাইতো ভাবিছিলে। আচ্ছা, এতিয়া যে 10,000 টকাটো পালে, আকৌ ভৱিষ্যতে মই 25,000 টকা দিম বুলি কোনে কোনে ভাবি আছে? এইটোও ভাবি আছে 25,000 টকাটো আমি কেনেকে পাম? আকৌ কেনেকে পাম? কি কষ্ট কৰিব লাগিব। কালি মই বিশ্বনাথত গৈছিলো, এগৰাকী মহিলাই মোক কৈছে যে মামা আপুনি 10,000 টকাটো দিলে মই ভাল মোবাইল এটা কিনিম। আৰু এতিয়া মোবাইল কিনিলে পাব নেকি পিছত 25,000 টকাটো? পাব নেকি? একদম বুজি পাইছে? সঁচাই এইফালে বুজি পাইছে নে নাই? পাইছে? ঠিক আছে, যদি পাইছে তেতিয়াহ'লে মই আৰু অলপ ভাল কৰি বুজাই দিওঁ, হ'ব? কথাখিনি ভালকৈ শুনিব। আৰু কোনোবা আগত আহিব খুজিছে নেকি? যদি মাটিত বহিব খুজিছে, যে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলক যদি আমি ভালকৈ উৎপাদনমূলক কামত ব্যৱহাৰ কৰিব পাৰো, অসমে এক নতুন দিগন্তলৈ গতি কৰিব। আজি আপোনালোকক আমি 10,000 টকা ব্যক্তিগত ৰূপে দিছো, কিন্তু গ্ৰুপৰ জৰিয়তে আপোনালোকে যি লোন পাব লাগে, ৰিভলভিং ফাণ্ড পাব লাগে, এইবিলাকো আপোনালোকে পাই থাকিব। অৰ্থাৎ এই আঁচনিটো পোৱাৰ কাৰণে আপোনালোকৰ সহায় হ'ব, কিন্তু তাৰ লগে লগে আপোনালোকে আমাৰ গ্ৰুপবিলাকৰ জৰিয়তে বিভিন্ন ধৰণে আপোনালোকে সহায় পাই থাকিব। আমি অসমত 2,17,000 আত্মসহায়ক গোটক বেংক, চৰকাৰ, চিড মানি, এই গোটেইবিলাকৰ জৰিয়তে ইতিমধ্যে 1,090 কোটি টকা আমি আগবঢ়াইছো। আত্মসহায়ক গোটবিলাকৰ কাৰণে ই-কমাৰ্চ প্লেটফৰ্ম ঠিক কৰিছো। আৰু মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আমি বেংকৰ জৰিয়তে মহিলা গোটসমূহক 17,114 কোটি টকা ঋণ দিছিলো। আৰু আচৰিত পাব যে মহিলাসকলে 99% মহিলাই বেংকক লোন ঘূৰাই দিছে। আজি আমাৰ অসমৰ মহিলাৰ শক্তি 17,000 কোটি টকা বেংকৰ পৰা লোন লৈছে। কোনেও বেংকৰ টকা খোৱা নাই, তেওঁলোকে বেংকক টকা উভতাই দিছে। মই ভাবো সেই ধৰণেই আজিও যদি এই ধৰণে আমি এই 10,000 টকাৰ উচিত ব্যৱহাৰ কৰো, ভৱিষ্যতে 25,000 টকাৰ বাবে নিজকে যোগ্য কৰি তোলো আৰু ভৱিষ্যতে 50,000 টকালৈকে নিজক যোগ্য কৰি তোলো, তেতিয়াহ'লে আমি সঁচা খচি লাখপতি বাইদেউ হৈ যাম। হ'ব লাগে নে নাই লাখপতি বাইদেউ? লাষ্টত সকলোৰে কাৰণে নহয়, আন সকলৰ কাৰণে কৈছো, লাহে লাহে অসম চৰকাৰে আমাৰ আঁচনিবিলাক 3টাতকৈ কম থকা বাচ্চাৰ ঘৰতহে দিব।
তিনটাতকৈ বেছি বাচ্চা ঘৰত জন্ম হলে ভৱিষ্যতে অৰুণোদয় আদি পোৱাও দিগদাৰ হ'ব। সেইকাৰণে আমাৰ যিবিলাকৰ